নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ হিয়া ভৰা ওলগ জ্ঞাপন কৰিলোঁ আৰু আমাৰ ৰাইজৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। স্বাধীনতা দিৱসৰ লগত জড়িত হোৱাকৈ আজিৰ কবিতাটি আমালৈ প্ৰেৰণ কৰি পঠাইছে ধেমাজি জিলাৰ খলিহামাৰী গাঁৱৰ নিৰঞ্জন গগৈয়ে। তেওঁৰ কবিতাটিৰ নাম হৈছে আইলৈ চিঠি। আপুনিও আমালৈ কবিতা, চুটি গল্প, ৰসৰচনা আদি লিখি প্ৰেৰণ কৰিব পাৰে। আমাৰ হোৱাটছএপ নম্বৰটি হৈছে 9365195117 9365195117। আজি আপোনাৰ ভিডিঅ' বা ৰেকৰ্ডিং বা আপোনাৰ লিখনি আমালৈ প্ৰেৰণ কৰক আৰু আপোনাৰ লিখনি আমাৰ চেনেলত আপলোড কৰা হ'ব। আজি প্ৰেৰণ কৰক। আহক আজি আমি শুনিম নিৰঞ্জন গগৈৰ ৰচনাৰে আইলৈ চিঠি। কবিতাৰ শিৰোনাম আইলৈ চিঠি। কথা নিৰঞ্জন গগৈ, আবৃত্তিকাৰ ৰেৱত বৰা। আই, মই বাবুৱে কৈছো। আই, তুমি কেনে আছা? পিতাই দৰৱ সময়মতে খাইছে? ভণ্টিৰ খবৰ কেনে? তাই ভালদৰে পঢ়িছেনে? স্কুলত মহাশয়ে পঢ়াই দিয়াটো তাই ঘৰত পঢ়েনে? তুমি তাইক বৰকৈ গালি নাপাৰিবা। আই, এটা কথা কওঁ, মোৰ কথা চিন্তা নকৰিবি। মই ইয়াত ভালেই আছো আই। তুমি যে কৈ থাকা মই ঘৰলৈ কেতিয়া যাম, অতি সোনকালেই যাম আই। কিন্তু এতিয়া যাব নোৱাৰিম। এতিয়া গ'লে শত্ৰুৱে আহি আমাৰ ঘৰত কাঢ়ি ল'ব আই। আমি কোনোৱে এতিয়া বৰ্ডাৰৰ পৰা ঘৰলৈ যাব নোৱাৰিম আই। মই খাই ভাল পোৱা আমলখি জুপি বাৰীত আছেনে? তুমি তাৰে কেইটামান থৈ দিবা আই। আজিলৈ থওঁ। ভণ্টিৰ স্কুলৰ মহাশয়ৰ নিচিনা আমাৰ ইয়াতো মহাশয় আছে আই। তেওঁ মোক মাতিছে, মই যাওঁ। তুমি ভালদৰে থাকিবা আই। পিতাইক দৰৱ সময়মতে দিবা। ইতি তোমাৰ মৰমৰ বাবু।